মানডে যিহেতু আকৌ আহি গ'ল, গতিকে ব্যস্ত জীৱনো আকৌ আৰম্ভ হৈ গ'ল। লাঞ্চত আছিল এয়া ৰুটি আৰু ভাজি। খাই এইটোৱে ভাবি আছোঁ আৰু এসপ্তাহ কাম কৰিব লাগিব, তাৰ পাছতহে আকৌ এটা চানডে ঘূৰাই পাম। অ'কে, যিয়ে নহওক আবেলিলৈ আহিছোঁ মই এয়া লগৰজনীৰ তাত। তাই চাহ লৈ আহিছিলে, তাকে খালোঁ। খাই পেলাই এসোপামান কথা পাতিলোঁ। আমি যেতিয়া লগ পাওঁ ন, আমাৰ কথা শেষ নহয়, কিন্তু সময় শেষ হৈ যায়। আৰু যে কিমান কথা থাকিল ন পাতিবলৈ। একো নাই, পাছত আৰু কেতিয়াবা পাতিম। এই যে কিছুমান আধৰুৱা কথা পাতিবলৈ থাকি যায়, সেইকাৰণে হয়তো তাইৰ আৰু মোৰ মৰমবোৰো জীয়াই আছে। যিহেতু আহিছোঁৱে, গতিকে এক গুলিত দুই চিকাৰ। ভাবিছোঁ অলপমান বজাৰে কৰি লওঁ। ঘৰত কিছুমান লাগতিয়াল বস্তু মই ইয়াৰ পৰাই লৈ ল'লোঁ। যিহেতু মাহৰ লাষ্ট চলি আছে, গতিকে কম বেছি পৰিমাণে সকলোৰে অভাৱ। গতিকে মই বেছি নহয়, যিমানখিনি পাৰোঁ সিমানখিনি বজাৰ কৰিলোঁ। ৰাইজ, এইখিনি আছিলে মোৰ যোৱা মানডেৰ কাহিনী। আজিলৈ সামৰিছোঁ। ৰ'ব মই এটা বেম্বৰ চিট মাস্ক দেখিছোঁ, আপোনালোককো দেখাইছোঁ। এয়া বেম্বৰ চিট মাস্ক হয় এইটো।